যিসকল মহিলা বহি আছে বিয়া হলে যে বয়স হৈছে এইটোও নহয় আপোনালোকৰ বয়স কম মই বহুতকে দেখিছোঁ এইখিনি কথা আপোনালোকৰ কাৰণে মোতকৈ হয়তো বয়সত সৰু হ'ব যদিও সেন্দুৰ চেন্দুৰ লগাই আহিছে একদম আচ্ছা যিয়ে নহওক কি কৈছোঁ মই আৰাম অলপ ৰেষ্ট লওঁ ভাগৰ লাগছি মই আজিলৈ মোৰ মায়ে ভাগৰ লাগি দিনত হোৱা মই আজিলৈ দেখা নাই মোৰ মায়ে আজিলৈ মই ভাতকেইটা খাই অলপ জিৰাও এই শব্দটো কোৱা মই আজিলে শুনা নাই সেইবাবে মই প্ৰণাম জনাওঁ মোৰ মাতৃক দিনত ভাত খাম বহুত ভুলত শুই লওঁ ৰাতি চিৰিয়েল চাব লাগিব এইটো কৰিলে কি হয় জানে নিগেটিভ প্ৰভাৱ পৰে আৰামটো কৰাটো বস্তু আৰামে হয় তাৰো ভাগৰ শব্দটো আপুনি কোনোবা দিনা মই ভাগৰ শব্দটো সৰুতে শুনাই নাই আপুনি যেতিয়া ভাগৰ শব্দটো ক'ব ল'ৰাইও ভাব ভাগৰ বুলিতো কিবা এটা শব্দ আছে ঘৰত ভাগৰ শব্দটো ব্যৱহাৰে হ'ব নিদিব মাক দেউতাক দুইটাই ভাগৰ শব্দটো আপুনি কোৱাৰ লগে লগে কি হ'ব ল'ৰা ছোৱালীও ক'ব ভাগৰ আৰাম সেইকাৰণে পঢ়া ল'ৰা ছোৱালীক কৈছোঁ যিসকল ইয়াত বিয়া হ'লেও কম বয়সীয়া বা বেছি বয়সীয়াসকলেতো এনেও নকৰে আৰাম ভাগৰ টাইমত ভাতকেইটা খাই লওঁ টাইমত ভাত খাব নালাগে 50-60 বছৰলৈ তাৰপিছত টাইমত খাব মোৰ মায়ে টাইমত ভাত খোৱা মই আজিলৈ দেখা নাই তাৰমানে আপুনি যদি কিবা এটা কাম কৰি আছে এই কামটো শেষ কৰক 12টা ৰাতি ভাতকেইটা আগতে খাই লওঁ নমৰে পানী এগিলাচ খাই দিনৰ বাবে মানে মই কিয় কৈছোঁ এই কথাষাৰ এইটো এটা নেতিবাচক ধাৰণাৰ জন্ম চলিও যেতিয়া পঢ়ি থাকিব এই মই ভাত হৈছে নাই বুলি পাকঘৰত 1 ঘণ্টা আগতে থিয় হৈ থাকিব কিয় পেটত ভোক লাগি আছে তাৰমানে 8টাত যিয়ে টেবুলৰ পৰা উঠিব লাগিছে সিয়ে 7টাতে উঠি গ'ল অৰ্থাৎ ভোক লগা বুলি পৃথিৱীত শব্দ নাই টাইমত খাব নোখোৱাকৈ আৰু সেইটো নহয় যে আমি খাবৰ কাৰণে যে জন্ম পাইছোঁ আৰু পৃথিৱীত সেনেকুৱা নহয় এইখিনি খালে মই জীয়াই থাকিম সেই হিচাপে খাব গতিকে কেইটামান শব্দ বাদ দিয়ক ভাগৰ লগা আৰাম সেইকাৰণে শাহু বোৱাৰীও কাজিয়া লাগে আজি সংঘৰ মিটিং মই ক'ব নালাগে তথাপিও কওঁ শাহু বোৱাৰীৰ যে কাজিয়াবিলাক লাগে মূলতঃ কিয় লাগে শাহুৱে আৰাম নকৰে চব নহয় খুব ৰস পাইছে নিশ্চয় বাইদেউ চাগে কোনোদিন আৰাম কৰা নাই সেইকাৰণে হাঁহিছে তেওঁ মোৰ মানুহজনী কোনোদিন আৰাম কৰা নাই বোৱাৰীক আকৌ চব নহয় দেই মই কওঁ যে আমি কেতিয়াও আৰাম বেমাৰ হ'লে গা বেয়া হ'লে সেইটো বেলেগ কথা আৰাম সৰু সুৰা কাম এই বহুতে কয় পঢ়াৰ কাৰণে ল'ৰা ছোৱালী পঢ়াব পৰা নাই ঘৰত তুমি দুটা মুৰ্গী মানে আপোনাকতো নোৱাৰে বাৰু নদী ওলাই গৈছিল পাৰাকেইটা মানে যি পাৰে আৰু সেইটো ব্যৱসায় কৰক ক্ষমা কৰিব আচলতে সংঘৰ ভিতৰত ক্ষমা হ'ল নহয় আচ্ছা যিয়ে নহওক যিখিনি পাৰে সেইখিনি কৰক সেইখিনি আৰু 1000টা অপশ্যন আছে হাঁহটো পাৰি চাগে নোৱাৰি ন আচ্ছা বাদ দিয়ক আচ্ছা যিটো পাৰে সেইটো কৰক গতিকে ব্যৱহাৰ কৰক আৰু এটা ডাঙৰ কথা আমাৰ পৰিয়ালৰ মাজত সম্পৰ্কটো নোহোৱা হৈ গৈছে এতিয়া ল'ৰা ছোৱালী ডাঙৰ কৰা একদম সহজ হাতত মোবাইলটো দি নিজে ডাঙৰ হৈ যাব হাতত মোবাইলটো দি কেইবছৰমানত যদি খবৰ লয় বাপা মই 7 বছৰীয়া হ'লো বহুত মাকে গম পায় চলি ডাঙৰ হ'ল স্কুলত এইটো নকৰিব মানে কৰে বুলি মই উপদেশো দিয়া নাই এইবোৰ আমি দেখি আহিছোঁ কাৰণ এডিকশ্যন এটা হৈ যায় বহুতে কয় মোবাইল নোহোৱাকৈ ভাত নাখায় আমি সম্পৰ্কৰ কথা ক'ব লাগিব আমাক কি কৈছিল এইটো মামাৰ এইগৰা মামী গৰা বুলি কয় আমাৰ ইফালে কি কৰিব নাজানো এইগৰা মামাৰ এইগৰাকী আইতাৰ কৈছিলে নাই তাৰমানে আমাৰ মৰম কৰিছিল মামা মোৰ আপোন আইতা মোৰ আপোন ককা মোৰ আপোন গতিকে এগৰা চবৰে খাওঁ পেট ভৰে এতিয়া ভাত নাখাওঁ মোবাইল নিদিয়ে গতিকে আমাৰ মাকৰো ধৈৰ্য নাথাকে ইমান আৰু মামাৰ খুৰাৰ কৈ থাকিম না নিজে খা যদি খা মই বেহৰবাৰী চাব লাগে গতিকে মই কি কৈছোঁ চব কৰক বেহৰবাৰী চাব লাগিব কিন্তু এই যে মই ক'লোঁ এই ভাত খোৱাৰ সময়ত মোবাইলটো নহ'লেও এই মামাৰ খুৰাৰ বুলি কোৱাৰ লগে আত্মীয়তা বাঢ়ে মই জীৱনত আজি যি হৈছোঁ একো হোৱা নাই তথাপি আপোনালোকৰ সন্মুখত কৈছোঁ মোৰ আইতাৰ বাবে আইতাই যদি সৰুতে সাধু নুশুনালেহেঁতেন দীপক শৰ্মাই কথা ক'ব পৰা আয়ত্ত যিটো আৰ্ট সেইটো আয়ত্ত কৰিব নোৱাৰিলেহেঁতেন আজি 6 মাহো হোৱা নাই মোৰ আইতা পৰলোকগামী হৈছে প্ৰায় 97 বছৰ বয়সত মই জীৱনত ইমান কাৰো মৃত্যুত কান্দা নাই যিমান মই আইতাৰ মৃত্যুত কান্দিছোঁ আৰু মই এতিয়াও জানো আইতাই ক'ৰবাত আকাশৰ পৰা মোৰ এই কথা শুনি আছে আইতাৰ সৈতে যিটো আত্মীয়তা ককা আইতাৰ যিটো সাধুৰ শক্তি সেইটো শক্তি মোবাইলৰ ডৰেমন আৰু মটু পটলুই দিব নোৱাৰে
কাৰণ মটু পটলুত সদায় সত্যৰ জয় নহয়। মোৰ আইতাৰ সাধুত সদায় কাৰণ 6-7 বছৰীয়া 5 বছৰীয়া মোৰ কোমল মনত সোমাই গৈছিল যে সত্যৰ সদায় জয় হ'ব যেনেকৈ হ'লেও। কাৰণ আইতাৰ সাধুত ৰজা ৰাণী থাকি যুদ্ধ চলি ৰজাৰ হয়তো প্ৰথমতে বা যোনে সত্যত থাকে তাৰ দুখ হ'ব, কিন্তু শেষত যাৰ তাৰ জয় হ'ব। তেতিয়া 6-7 বছৰীয়া দীপক শৰ্মাৰ কোমল মনত সোমাই যায় যে সত্যৰ সদায় জয় হ'ব, যিটো জীৱনত আজি পাৰাপক্ষত প্ৰয়োগ কৰোঁ যে মোৰ এদিন জয় হ'ব, কাৰণ মই সত্যত আছোঁ। ককা আইতাই কৈছিল, মোৰ মগজুটোৱে, মোৰ বুলি নহয়, মানুহৰ মগজুৱে কাম কৰা আৰম্ভ কৰি দিয়ে। কাৰণ ৰজাটোক দেখা নাই, তাৰ মূৰত কল্পনাৰ সৃষ্টি হ'ব। আজিকালি ল'ৰা ছোৱালী ক'লেও নুশুনে, বেঙা নিচিনা থিয় হৈ থাকে বহুত ল'ৰা ছোৱালী। কিয়? এই যে আইতাই কয় এখন দেশত ৰজা আছিল, মোৰ মনে বা সৰু ল'ৰাৰ মনে ৰজাৰ সৃষ্টি কৰে। ৰজা শুই আছে, সি মনটো হ'ব, এইটো চাইণ্টিফিক হয়, বৈজ্ঞানিক কথা হয়। মই কৈ গৈছোঁ সহজকে, ইমান পাৱাৰ আছে ককাটো কল্পনাত জাগে। শুবৰ হয়, অলপ টোপনি লাগে। এজন ৰাণী আছিল, ৰজা ঘোঁৰাত গৈ আছিল, ঘোঁৰাটো মোৰ মনত আহিব। এতিয়া ৰজাও ডাইৰেক্ট দেখা পাই যায়, ঘোঁৰাও ডাইৰেক্ট দেখা পাই যায়। তাৰমানে ব্ৰেইনটোৱে কষ্ট নাপালে, ব্ৰেইনটোক যিকে ৰস ওলাই ব্ৰেইনটোক আমি ইউজ কৰি দিওঁ। এতিয়া ইউজ নালাগে, এই ৰজাও ওলাই গ'ল, ঘোঁৰাও ওলাই গ'ল। কিন্তু ৰজাক নিজৰ কল্পনাত, মই যে কথা কৈ আছোঁ এটাৰ পিছত কি ক'ম, মই একো লিখি অনা নাই, ক'তো একো লিখি অনা নাই, মই ভাবিও অহা নাই একো ক'ম, মই ভাবিও অহা নাই। কিন্তু কথাবিলাক এটাৰ পিছত এটা আহি গৈছে। কেনেকৈ? এই আইতাই যে ৰজা ৰাণী, মোৰ মগজুৱে নতুন নতুন চিন্তাৰ সৃষ্টি কৰি আছে। আৰু মই কৈ আছোঁ পিছত, মই সাংঘাতিক কোৱা নাই, মই তথাপি কৈছোঁ, আৰু এইটো নহয় যে খুব ভাল কথা কৈছোঁ, এনেকুৱা নহয়। কিন্তু মই যে কৈ আছোঁ, মোৰ মনে পিছৰ কথাখিনি কি ক'ম সেইটো সৃষ্টি কৰি আছে, কল্পনা কৰি আছে। তাৰমানে এই যিমান মই আজি ইয়াত থিয় দিব পাৰিছোঁ মোৰ আইতাৰ বাবে, আইতাই সাধু নোকোৱা হ'লে দীপক শৰ্মা নহ'লহেঁতেন। সেইকাৰণে ককা আইতাৰ আমি সুধিব লাগিব। সাধাৰণতে আমাৰ আজিকালি গুৰুত্ব কমি গৈছে। ককা আইতা বুলি ক'লে, অৱশ্যে আপোনালোকৰ ঠাইবিলাকত আছে বহুত, কিন্তু লাহে লাহে কমি গৈছে। ককা আইতা মানে একো নাজানা বুৰ্বক বুলি ভাবোঁ। ককা আইতা মানে একো নাজানে, মোবাইলৰ কথা যি যে নাজানে, তাৰ জীৱনত কি আছে এনেকুৱা এটা ধাৰণা হৈ যায় নাতিবিলাকৰো। আমাৰ আইতা একো নাজানে, বকি থাকে খালি। কিন্তু জীৱনৰ অভিজ্ঞতাই তেওঁলোকক যিমান শিকাইছে, আপুনি PhD কৰি আহক, আপুনি মন্ত্ৰী হওক, IAS অফিচাৰ, সিমান অভিজ্ঞতা নহ'ব যিমান জীৱনে শিকাই দিয়ে ককা আইতাক। আৰু সেইটো যদি আমি তেওঁলোকৰ সৈতে বেছিকৈ কথা যিমান পাৰোঁ আমি ককা আইতা বা জ্যেষ্ঠজনৰ লগত থাকিব দিব লাগে, তেওঁলোকৰ লগত খেলিব দিব লাগে, আমি সাধাৰণতে এইটো নকৰোঁ। আৰু ল'ৰা ছোৱালীৰ গুৰুত্ব নাথাকে, ককা আইতা কোন বাদ দিয়ে, মোবাইলটো আছে, মোবাইলটো থাকিলে অনলাইন গেম খেলা যিবোৰ গেম আছে, মই কোৱা নাই যে ব্যৱহাৰ নকৰিব, ব্যৱহাৰ কৰক, কিন্তু লগতে ককা আইতা আমাৰ মূল সম্পত্তি। ককা আইতা আমাৰ ইমান ডাঙৰ সম্পত্তি পৃথিৱীৰ। মই কৈছোঁ নহয়, আপোনালোকে লক্ষ্য কৰিব, যিবিলাক ল'ৰা ছোৱালী ককা আইতাৰ মৰমত ডাঙৰ হৈছে, তেওঁলোকে জীৱনত ভাল ভাল কাম কৰিছে, বেয়া পথে যোৱা নাই। অলপ মন দি চাওক ওচৰে পাজৰে। আইতাকৰ লগত খুব মৰম যাৰ লগত থাকে নহয়, সেই ল'ৰা ছোৱালী কেতিয়াও বেয়া হোৱা নাই। ৰতন টাটা কোন, মই জাষ্ট সৰুকৈ কৈ দিছোঁ আপোনালোক যিসকলে জানে। তেওঁৰ নিচিনা, মই সহজ ভাষাত কৈছোঁ দেই, চবে যাতে বুজে, তেওঁৰ নিচিনা টকা হয়তো কাৰোৱে নাই, ইমান ধনী মানুহ, মানে যিসকলে নাজানে, ইমান ধনী মানুহ। তেওঁ শৈশৱটো সম্পূৰ্ণ পাৰ কৰিছিল কাৰ সৈতে? আইতাকৰ সৈতে। গুৰুজনাই শৈশৱ কাৰ সৈতে পাৰ কৰিছিল? আইতাকৰ সৈতে। বিশ্বাস কৰক, মই ভাষণ দি বুলি কোৱা নাই, যি সন্তানে, হাজাৰ উদাহৰণ আছে, ৰাতি 8টা বাজি যাব, কুলেনৰ বেলেগ প্ৰগ্ৰেম নহ'ব, এতিয়া গান চান কিবা কিবি আছে, ইমান উদাহৰণ আছে। কুলেন ক'ত গ'ল? খাই আছে চাগে মকেৰি। গতিকে আপুনি চাওক, এইটো আমি গুৰুজনাৰ বিষয়ে আমি একেটা কথা পাতি থাকোঁ, বৰগীত ৰচনা কৰিছিল, আমুক কৰিছিল, তামুক কৰিছিল, হয়। আমি তেওঁৰ ব্যক্তিগত জীৱনত চাওকচোন, আইতাকৰ কিমান প্ৰভাৱ আছিল। অৰ্থাৎ হাজাৰ হাজাৰ এনে ইতিহাস আছে য'ত আইতা, মই আকৌ কৈছোঁ, এইটো লিখি ৰাখক, যি ল'ৰা ছোৱালী বেছি ককা আইতাকৰ মৰমত ডাঙৰ হয়, সেই ল'ৰা ছোৱালী বিপথে যাবই নোৱাৰে। এটা হাত চাপৰি নিজৰ ককা আইতাৰ বাবে, জোৰে হাত চাপৰি বজাওক তেওঁলোকৰ বাবে। আৰু আজি গৈ আমি টিভিৰ পৰিৱৰ্তে, মোবাইলৰ পৰিৱৰ্তে ল'ৰা ছোৱালীক কম ককা আইতাৰ লগত 1 ঘণ্টা থাকা। 1 ঘণ্টা, মই কৈছোঁ গধূলি কিতাপ নপঢ়িলেও কথা, ককা আইতাকৰ লগত যদি 1 ঘণ্টা বহে, সম্পূৰ্ণ জ্ঞান পাব জীৱনত। সেইকাৰণে মই কৈছোঁ, বহুত আছে উদাহৰণ, ক'লে লিষ্টখন মানে ইমান হ'ব যে যিবিলাক ল'ৰা ছোৱালী, কাৰণ কিয় তেওঁলোকে সেই সহানুভূতি, সেই মৰম, সেই আদৰ, সেইটো তেওঁলোকে লাভ কৰে। আৰু বিশ্বাস কৰক, সমগ্ৰ ভাৰতবৰ্ষৰ সমগ্ৰ বিশ্বই গুৰুজনাৰ সন্মানত তেওঁক স্মৰণ কৰিছে। অৰ্থাৎ আমি কাকো ঈৰ্ষা নকৰোঁ, কেতিয়া আমি কাজিয়া নকৰোঁ,
আজিকালি সংসদত ইমান বেয়া বেয়া ভাষাই দি গালি পাৰে মানুহক। আগতে আমাক বাতৰিও চাব নোৱাৰে, মই নিজে নিউজ চেনেলত কাম কৰোঁ, ইমান দেখায়। আগতে আমি বাতৰি চাইছিলোঁ, মাহঁতে কয় জ্ঞান বাঢ়িব, 7 বজাত অসমীয়া বাতৰি দিছিল, 7:15 ইংৰাজী বাতৰি দিছিল। দুইটা বাতৰিয়ে চাই যাতে ইংৰাজী আৰু অসমীয়া দুইটাই শিকিব পাৰি। আজিকালি ল'ৰা ছোৱালীক মই কওঁ ভাল হ'ব থাকিলে বাতৰি নাচাবা, মোৰ চাকৰিটোৱে যাক দৰকাৰ কৰিলে। হেল্ল', বাতৰি কি কাৰ পৰপুৰুষৰ পৰস্ত্ৰী সেই বাতৰিতে ভৰ্তি হৈ থাকে, হত্যা ধৰ্ষণ নাচাব। মোৰ চাকৰি গেল আজি, খুলেন চেনেল খুলিব লাগিব তুমি। আচ্ছা যিয়ে নহওক, তাৰমানে পৰিৱেশ পৰিস্থিতিটো চাওক। যি বাতৰি পঢ়ি আমাক জ্ঞানৰ বাবে চাব দিছিল, আপোনালোকে হয়তো নিজৰ ল'ৰা ছোৱালীক কৈছিলে যে বাতৰিটো চোৱা, সেই বাতৰি আজি আমি পৰিয়ালৰ লগত বহি চাব নোৱাৰোঁ, কি বা ওলাই যায়। হয়নে কথাটো? এই কথাবোৰ লাহে লাহে মই কৈছোঁ নহয় যে সমাজৰ পৰিৱৰ্তন হৈছে, আমাক এখন ভুৱা পৃথিৱী দি দিয়া হৈছে। হিৰ' হিৰ'ইনে যেতিয়া এনেকুৱা কিবা এটা পেকেট খাই থাকিব আৰু ক'ব আহে আহে কিশোৰৰ তল, अब मैं भी बोलता हूँ जुआ केसरी। এটা আৰু আছে নহয় শাহৰুখ খানে কয় अब मैं भी बोलता हूँ जुआ केसरी। এখন ভুৱা পৃথিৱীত আমাক যদি সেইবিলাক দেখি ল'ৰা ছোৱালী ভাবে সেইটো খালে আমিও শ্বাহৰুখ খান ফিল্ড এটা আহিব। তুমি ভাবা শ্বাহৰুখ খানে যদি 15-16 বছৰ সেই হপা খাই থাকিল হয়, দাগকেইটাত ইমান দাগ লাগিল হয়, আজি শ্বাহৰুখ খান হ'ব পাৰিলে হয় নাই। তাৰমানে আমাক মূৰ্খ বনোৱা হৈছে, আমাক মূৰ্খ বনোৱা হৈছে। তুমি যদি 16 বছৰৰ পৰা সেই খাব আৰম্ভ কৰিলা হয়, আজি তুমি শ্বাহৰুখ খান নহয় ক'ৰবাত ফুটপাথত বহি থাকিব লাগিল হয়। তুমি সেইবোৰ নোখোৱা কাৰণে, তুমি সংযমী কাৰণে আজি শ্বাহৰুখ খান হ'ব পাৰিছা, আৰু আমি সেইটো খালে শ্বাহৰুখ খান হৈ যাম বুলি ভাবোঁ। গতিকে এখন বিজ্ঞাপনৰ বেলেগ পৃথিৱীত আমাক দি দিয়া হৈছে। অনলাইন শ্বপিং, আজিকালি মানুহ পাগলা হৈ থাকে। অনলাইন শ্বপিং, বা পইচা নিদিলেও হ'ল, মোবাইলত ইফাল ক'ত দিলে আহি যায় ঘৰত, বিৰাট ফূৰ্তি পায়। অনলাইন শ্বপিং কৰিব কোৱা নাই, কিন্তু 90% শ্বপিং অনলাইনত বেকাৰ কৰে। অনলাইন শ্বপিঙত, আৰে অনলাইন শ্বপিং কাৰ কাৰণে? যিবিলাকে ৰাতিপুৱা 8টাৰ পৰা ৰাতি 10টা-11টালৈ কাম কৰে, যাক বজাৰ যোৱা সময় নাই, সিহঁতে অনলাইন শ্বপিং কৰে। আমাৰ দিনটো ৰাতিপুৱাৰ পৰা আজিকালি ঘৰতে টোপনি মাৰি থাকে, তাৰপিছত অনলাইন শ্বপিং কৰে। অনলাইন শ্বপিংটো কাৰ কাৰণে? যাৰ বজাৰ যোৱা সময় নাই, তেওঁ মোবাইলতে অৰ্ডাৰটো দি বস্তুটো লৈ আহিব। আমি ঘৰত দিনটো শুই বহি তাৰপিছত অনলাইন, কিয় সময় নাই বোলে, কিয় মোবাইল চাই আছিল। মই কোৱা নাই অনলাইন নকৰোঁ, কিন্তু এই বস্তুবিলাক যে আছে, সৰু সৰু বস্তুবিলাক আমি ঘৰত তৈয়াৰ কৰিব পাৰোঁ। টিফিনবিলাক ৰেডিমেড হয়, পিছত চলি যায়, পঢ়বাই নৰে বোলে কিয় গেছ হৈছে। মোৰ আইতাৰ গেছ হোৱা বুলিতো মই গেছ আজিকালি 8-9 বছৰতে গেছ হৈ যায়। কিয়? মাকে ৰুটি বনোৱাতকৈ কেক এটা পঠাই দিব পেকেটৰ টিফিনত, চলি খাই গেছ। চিপছ নহ'লে নাগানো বোলে কি চিপছ লাগে, খা মনে মনে থাক, টিভিটো চাবা দি শান্তিত। মানে এই কথাবোৰ, তাতকৈ আমি অকণ লুচি ভাজি অলপ আলু বনালে আকৌ যদি বেহাৰ বাৰীখন গুচি যায় কি হ'ব? ই জীৱন মোৰ বৰবাদ হ'ব, বেহাৰ বাৰী যদি গুচি যায়। মই এই কথাখিনি হাঁহি হাঁহি কৈছোঁ, কিন্তু এইবোৰ গুৰুত্বপূৰ্ণ। মই শেষ কৰিম আৰু এতিয়া ভাবো দাদা শেষ কৰিব হৈছে। আচ্ছা যিয়ে নহওক, গতিকে মই এটাই কথা কওঁ, গুৰুজনাক মই কিমান জানো মই নকওঁ, তেওঁৰ বিষয়ে কিমান পঢ়িছোঁ মই নাজানো, কিন্তু গুৰুজনা সদায় মোৰ হৃদয়ত আৰু মোৰ মস্তিষ্কত থাকে। পৰাপক্ষত মই 100% নকৰোঁ, নোৱাৰোঁ, কিন্তু পৰাপক্ষত গুৰুজনাৰ আদৰ্শমতে চলোঁ, যে কোনোবাৰ উন্নতি হ'লে মোৰ ঈৰ্ষা নকৰোঁ, কাৰোবাক পাৰিলে সহায় কৰোঁ, নহ'লে নকৰোঁ, মনে মনে থাকোঁ। গতিকে আপোনালোকেও গুৰুজনাৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হওক। যিবোৰ আমি বৰগীত গাওঁ, ইমান ধুনীয়া গাওঁ, হয়নে? মই কৈছোঁ নহয়, কোনোদিনো যেতিয়া ধৰ্মসভা হয়, এখন ধৰ্মসভা সংঘৰ নহয় বেলেগ ধৰ্মসভাত দেখিলোঁ 3টামান ফৈদ হৈ গৈছে। কিয়? খোৱা বস্তু সঠিককৈ ভাগত পৰা নাই। তুমি তাতকৈ ঘৰতে থাকা, ধৰ্মসভাত নাহিলে হ'ব। জল খাদ্য ত্যাগ কৰিম, ভক্তি প্ৰাণ হৈ আছোঁ, নাখাওঁ 2-3 দিন, একো কথা নাই, কাৰণ আমি ভক্তিৰ ৰসত আমি প্লাবিত হৈ আছোঁ। সেইকাৰণে এই কথাবিলাক মই ভাবোঁ চাব। আৰু যিসকল ছাত্ৰ ছাত্ৰী ইয়াত আছা, পৃথিৱীত মই কৈছোঁ যে মাক দেউতাকৰ সমান কোনো হ'ব নোৱাৰে, সদায় মা দেউতাৰ কথা মতে চলিবা। আজিকালি 9-10লৈ চলি ঠিকে থাকে, 9-10লৈ ঠিকে থাকে, হাই ছেকেণ্ডেৰী ডিগ্ৰী পোৱাৰ লগে ল'ৰা ছোৱালীৰ কি হয়? কি এইটো জোৰে কওক, কি এইটো? হা জোৰে? এইটো পাখি গজে, ঠিক কৈছে।
তাৰপিছত গান আহি যায়, পাখিতেই পাখি লগাই উৰিবলে মন, মা দেউতা থাক। মাকে যেতিয়া ক'ব, ল'ৰাবিলাকৰ আৰু এটা সমস্যা, ঘৰত দেৰিকে সোমায়। আন্ধাৰ হোৱাৰ লগে লগে যদি ল'ৰা ছোৱালী বাহিৰত থাকে, ল'ৰা ছোৱালী দুইটাই কৈছো দেই, মাক বাপেকৰ অলপ ভুল থাকে, ছোৱালীখিনিক কয় সোনকালে আহিবি আন্ধাৰ নহওঁতে, ল'ৰাখিনিক নকয়, হয়নে নহয়? আন্ধাৰ হোৱাৰ আগতে আহিবি দেই, ল'ৰাক নকয়, আহিবি যা দেখা চলি। এই কনচেপ্টবিলাক মূৰত আজি ইয়াত বেছি সংখ্যক ছোৱালী বহি আছে, হয়তো মৰমত, হয়তো মাকৰ লগত আহিছে, ল'ৰা খুব কম আছে। তাৰমানে ছোৱালীয়ে সাধাৰণতে মাক বাপেকৰ কথা বেছিকৈ শুনে, সাধাৰণতে, মই 100% কোৱা নাই, এনেকুৱা মিটিঙে তাৰ প্ৰমাণ। কিন্তু আমি 100টা ৰেষ্ট্ৰিক্ট, ছোৱালীজনী যদি কয় মই IAS অফিচাৰ হ'ম বা মই কোচিং কৰিম, কিবা কৰিম, নালাগে। কেতিয়াবা টিউশ্যনত যাই ছোৱালী দেখা পাওঁ, ৰাতি ঘৰত আহিলে বডিগাৰ্ড এটা পঠাই দিয়ে। এইবিলাক স্বভাৱ ত্যাগ কৰিব। ছোৱালীজনীক আমি ফ্ৰীডম দিব লাগিব, স্বাধীনতা দিব লাগিব। মা তোমাৰ ইচ্ছামতে কাম কৰা। তুমি যদি ক'ৰবাত টিউশ্যন কৰিছা, কিবা কামত গৈছা, ৰাতি 10টাত আহা, কোনে কি কয় ডাঙৰ কথা নহয়, মই তোমাক একো নকওঁ, তুমি নিজৰ স্বাধীন মতে কাম কৰা। আমি যিমান বাইদেউগৰাকী আছে, সকলোৰে ইয়াত ক্ষমতা আছে, সেই ক্ষমতাটো খালি চিনি পাব লাগিব, আৰু সেই চিনি পাই সেই পথেৰে আগবাঢ়ি যাব লাগিব। মই কৈছিলোঁ যে সি কৈছে মোক বেচেৰা আজি এইটো লাষ্ট আহক, কিন্তু মই আজি কৈ যাওঁ, মোক আকৌ মাতিবা। আৰু ইয়াক মই গালিও পাৰি থাকোঁ, আৰু ইয়াৰ লগত এটা ভাল, ইয়াত নহ'ব নাযাওঁ বুলি ক'লে সি আকৌ ক'ব আহিব দিয়ক। আৰু এতিয়া ডাঙৰ হ'ল, আজি তাতে তুমিয়ে কৈ আছিলা ন, তুমিয়ে কৈ আছিলা, নাম পৰিচয়টো ইয়ে কৈ আছিল, মই বেলেগ বুলি ভাবিছিলোঁ। ইয়াক মই সৰুতে লগ পোৱা, সৰুতে মানে 9-10 বছৰমান হ'ল নেকি। এতিয়া মই শপত দেই, মই ককাই বুলি ভাবিছিলোঁ, চশমা ককাই আছে, মোক চিনাকি কৰি দিয়া নাই, চনটো ডাঙৰ হ'ল, শকত হৈছে আজিকালি। গতিকে থেংক ইউ ছ' মাছ। এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰা ইমান সহজ নহয়।